মহিলাৰ বুজখন চেলেকি থাকিলে কিয় পিছল পিছল লাগে? ইয়াৰ উত্তৰটো হৈছে কাৰণ মহিলাজনীৰ মালপানী ওলাই অহা বাবে। কোনবোৰ মহিলাৰ দুটা পিটিকি থাকিলে বুজখনৰ পৰা মালপানী ওলাই যায়? ইয়াৰ উত্তৰটো হৈছে যোনবোৰ মহিলাই বেছিকৈ মিলন কৰাৰ কথা ভাবি থাকে। মিলন কৰাৰ আগত মহিলাৰ বুজখন চুপি খালে কি লাভ হয়? ইয়াৰ উত্তৰটো হৈছে পুৰুষৰ মালটো একেবাৰে সহজতে সোমাই যায়। একেৰাহে কিমান দিন মিলন কৰিলে মহিলাৰ বুজখন বহল হৈ যায়? ইয়াৰ উত্তৰটো হৈছে এক সপ্তাহ একেৰাহে মিলন কৰিলে মহিলাৰ বুজখন বহল হৈ যায়। মহিলাসকলে আটাইতকৈ বেছি পুৰুষৰ মালপানী ক'ত উলিয়ালে ভাল পায়? ইয়াৰ উত্তৰটো হৈছে সদায় মহিলাজনীৰ বুজখনৰ ভিতৰত উলিয়ালেহে বেছি ভাল পায়। কেনেকৈ মিলন কৰিলে মহিলাৰ বুজত বহুত বেছি বিষ হয়? ইয়াৰ উত্তৰটো হৈছে পিছফালৰ পৰা ডগী ষ্টাইলত কৰিলে। মহিলাই মিলন কৰি সন্তুষ্ট হৈছে নে নাই কেনেকৈ গম পাব? ইয়াৰ উত্তৰটো হৈছে যদি মহিলাজনীয়ে আপোনাক মালপানী উলিয়াই দিয়া বুলি কয় তেতিয়া আপুনি সন্তুষ্ট হৈছে বুলি গম পাই যাব। ক্ষীণ ছোৱালীবোৰে সদায় কোনবোৰ ল'ৰাৰ সৈতে মিলন কৰিব বিচাৰে? ইয়াৰ উত্তৰটো হৈছে শকত ল'ৰাবোৰৰ সৈতে মিলন কৰিব বিচাৰে।